সকলো কথাতে কেৱল ৰুদ্ৰদা ঘৰখনত যে আমাৰ পৰিচয় নাই চবতে তাৰ উস্তাদি চলে বাকীবোৰতো বাদেই দিয়া বেছিকৈ যদি হাত খৰচ বিচাৰোঁ সি মাক দিবলৈ বাধা কৰি দিয়ে আৰু মাওতো কেনেকৈ ৰুদ্ৰদাই যি কয় তাকেই শুনে দা অকণমান ধৰিবনে মিটিংটো ৰেকৰ্ড কৰিব লাগে বোৱাৰী হৈ যোৱাই নাই ৰুদ্ৰদাৰ পক্ষ ল'বলৈ আৰম্ভ কৰিলে নহয় জানো চালা ক'ব নোৱাৰো সেই মানুহটোৰ এনেকুৱা কি মোহিনী গুণ আছে যাৰ কাৰণে সকলোবোৰ মানুহ তেওঁৰ পক্ষ হৈ যায় বাঢ়িবই কাৰণ তেওঁৰ কাৰাশাসনৰ শিক্ষা পোৱা নাইতো গতিকে শ্ৰদ্ধা বাঢ়িবই নহ'লে তুমি মোৰ দৰে এনেকৈ পাঠখণ্ড জানিব পাৰি তেতিয়াহ'লে ভাল মানে মোৰ দৰে জানো বেকাৰ হৈ ল'ৰা নহয় জানো ক্ল'জত মালিক নহয় মই গোলাম ফেক্টৰীটো গৈ মই গোলামীয়ে থাকিব লাগিব ঘৰততো মই গোলামেই নাই বুজিছা নোৱাৰো গোলাম সহ্য নহয় মোৰ মই চাকৰি কৰিম আৰু ফুটা কৰি তাৰ নোলোৱাকৈ এই নিজৰ ভৰিত থিয় দিম তাতে